নমস্কাৰ বন্ধু-বান্ধৱীসকল, প্ৰথমে আপোনালোকক জব ইন আছাম চেনেলটোলৈ স্বাগতম জনালোঁ। আহোম বুৰঞ্জীৰ ৬০টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কিমান চনত প্ৰতিষ্ঠা হৈছিল? এইটো হৈছে ১২৫৩ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। আহোমসকলৰ শেষ কীৰ্তিস্তৰ গুৱাহাটীত ক'ত অৱস্থিত? এইটো হৈছে বৈশিষ্ট্য আশ্ৰমত। কোনজন আহোম ৰজাই পোনপ্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? চুহুংমুহুঙে। হাজোৰ পুৱামক্কা কোনে নিৰ্মাণ কৰিছিল? গিয়াছুদ্দিন আউলিয়া। কোনজন ৰজাই মৃত্যুৰ লগে লগে ব্ৰহ্মণ বংশৰ অন্ত পৰিছিল? এইটো হৈছে ভাস্কৰ বৰ্মন। অসমৰ দাস প্ৰথা কেতিয়া বিলুপ্ত সাধন কৰা হয়? ১৮৪৩ চনত। আহোমৰ মুদ্ৰাবোৰ কি আকাৰত আছিল? এইটো হৈছে আঠকোণীয়া বা আঠচুকীয়া। অসমৰ জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল? এইটো হৈছে আহোমসকলে। আহোমসকল চুতীয়া ৰাজ্য জয় কৰাৰ শাসনৰ বাবে কোনজন বিষয়াক নিয়োগ কৰিছিল? এইটো হৈছে শদিয়াখোৱা গোহাঁই। আহোমসকলে পাটকাই পাহাৰৰ পাৰ হৈ অসমত প্ৰৱেশ কৰোঁতে কোন জনগোষ্ঠীয়ে আগ ভেটি যুদ্ধ কৰিছিল? এইটো হৈছে নগাসকলে যুদ্ধ কৰিছিল। আহোমৰ আটাইতকৈ দীৰ্ঘ কালৰ ৰাজত্ব কৰা ৰজাজন কোন আছিল? চুকামংফা। কোনজন আহোম স্বৰ্গদেউ ৰাজত্বকালত মুছলমানসকলে পোনপ্ৰথমে অসম আক্ৰমণ কৰে? চুহুংমুহুং বা দিহিঙীয়া ৰজা। কোন ৰজাৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা হৈছিল? এইটো হৈছে চুহুংমুহুঙৰ দিনত। কোন ৰজাৰ দিনত বৰফুকন আৰু বৰবৰুৱা পদ সৃষ্টি হৈছিল? এইটো হৈছে স্বৰ্গদেউ প্ৰতাপসিংহ। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? এইটো হৈছে গদাধৰ সিংহই। মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ স্বৰ্গদেউ কোন আছিল? এইটো হৈছে চন্দ্ৰকান্ত সিংহ। কোন তাৰিখত চুকাফা দিৱস পালন কৰা হয়? এইটো সকলোৱে জানে, ২ ডিচেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয়। বামুণীকৰ বুলি কাক জনোৱা হয়? এইটো হৈছে চুডাংফা। আহোম ৰাজ্য প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল? এইটো কনচেং বৰপাত্ৰ গোহাঁই। তুবকে কিমান চনত অসম আক্ৰমণ কৰিছিল? এইটো হৈছে ১৫৩২ চনত। মূলা গাভৰু কাৰ পত্নী আছিল? এইটো ফানচেংমুং বৰগোহাঁই। কাক গড়গঞা ৰজা বুলি জনা যায়? চুকলেংমুং। নগা আলি কোনে নিৰ্মাণ কৰিছিল? এইটো চুকলেংমুঙে। ৰুদ্ৰসাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল? লক্ষী সিংহই। কোনজন আহোম ৰজাৰ দিনত লতাকটা ৰণ হৈছিল? এইটো হৈছে ৰাজেশ্বৰ সিংহৰ দিনত। মোৱামৰীয়া বিদ্ৰোহৰ কোনজন আহোম স্বৰ্গদেউৰ দিনত হৈছিল? এইটো হৈছে কমলেশ্বৰ সিংহৰ দিনত হৈছিল। মানে দ্বিতীয় আক্ৰমণ কৰাৰ সময়ত আহোমৰ স্বৰ্গদেউ কোন আছিল? পুৰন্দৰ সিংহ আছিল। ম'হ গড় ৰণ কাৰ কাৰ মাজত হৈছিল? আহোমৰ স্বৰ্গদেউ চন্দ্ৰসিংহ আৰু
মানুহৰ মাজত হৈছিল। মাজুলী সন্ধি কিমান চনত স্বাক্ষৰ হৈছিল? 1563 চনত হৈছিল। 1563 চনত মাজুলী চুক্তি স্বাক্ষৰ হৈছিল। মাজুলী সন্ধি কাৰ কাৰ মাজত হৈছিল? কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফা মাজত হৈছিল। কোনজন আহোম ৰজা তুংখেমাই পুত্ৰ আছিল? এইটো চুডাংফা। তুংখঙীয়া বুৰঞ্জী কোনে লিখিছিল? শ্ৰীনাথ বৰবৰুৱাই। আহোমৰ তুংখঙীয়া ফৈদৰ প্ৰতিষ্ঠা কোনে কৰিছিল? চুটেং নামৰূপীয়া ৰজা। কাৰ দিনৰ পৰাই আহোমৰ মুদ্ৰা সংস্কৃতি ভাষাৰ প্ৰয়োগ হৈছিল? ৰুদ্ৰসিংহৰ দিনৰ পৰাই। মাটিৰ জৰীপ কোনজন আহোম ৰজাৰ দিনত প্ৰথম আৰম্ভ হৈছিল? গদাধৰ সিংহৰ দিনত। ধোদৰ আলি কোনে নিৰ্মাণ কৰাইছিল? গদাধৰ সিংহই। 350 মাইল দীৰ্ঘ পুৰণি গোহাঁই কমল আলি কোচবিহাৰৰ লগত কোন ঠাইত সংযোগ কৰে? নাৰায়ণপুৰ। আশ্বমেধ যজ্ঞ কোন ৰজাই প্ৰথমে কৰিছিল? এইটো মহেন্দ্ৰ বৰ্মনে। উমানন্দ মন্দিৰ কোন চনত নিৰ্মাণ কৰা হৈছিল? 1694 চনত। কোনজন ৰজাক চুতীয়া ৰজাই হত্যা কৰিছিল? চুটেংফা। ত্যাগমতী কোন আছিল? চুকেম্ফাৰ তৃতীয় পুত্ৰ। চুডাংফাৰ ৰাজত্ব কালত আহোম ৰাজ্যৰ ৰাজধানী ক'ত আছিল? চৰগুৱা। মহ-গড় যুদ্ধ কিমান চনত হৈছিল? 1822 চনত। শ্ৰীকৃষ্ণই অসমৰ কোনজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল? এইটো হৈছে বাণ ৰজা। ৰাজকুমাৰী ৰুক্মিণী কোন স্থানৰ? অসমৰ। নগালেণ্ডৰ কোন গৰাকী ৰাণী মহাভাৰতৰ লগত জড়িত নহয়? এইটো হৈছে ৰাজকুমাৰী মূলাঘৰু। কোন গৰাকী ৰজাই জন্তু আৰু চৰাইৰ বাবে চিকিৎসালয় নিৰ্মাণ কৰিছিল? এইটো নৰনাৰায়ণে। শ্ৰীকৃষ্ণই অসমৰ কোনজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল? এইটো বাণ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা ৰজাজনৰ নাম কি আছিল? ভগদত্ত। তৃতীয়জন নাম কামৰূপৰ ৰজা আছিল। অসমৰ ভৌম বংশক কোনে প্ৰতিষ্ঠা কৰিছিল? নৰক ৰজাই। প্ৰাচীন কুণ্ডিল নগৰক বৰ্তমান কি নামেৰে জনা যায়? শদিয়া। আহোমসকলৰ শেষ কীৰ্তিস্থল গুৱাহাটী ক'ত অৱস্থিত? বশিষ্ঠশ্ৰমত অৱস্থিত। জয়দৌল, শিৱদৌল, জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। মাজুলী ৰতনপুৰ কোনজন ৰজাই ৰাজধানী পাতিছিল? এইটো ৰামচন্দ্ৰই। সতী সাধিনী কোনখন পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিল? চন্দনগিৰি পৰ্বত। কোনজন ৰজাই স্বৰ্গদেউ শাসনকালত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? স্বৰ্গদেউ ৰাজশ্ব সিংহৰ দিনত। কোনজন ৰজাই ইংৰাজে বন্দী কৰি ৰাখিছিল? পুৰন্দৰ সিংহক। আহোমৰ কোনজন ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল? এইটো হৈছে পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহই ইংৰাজে ক'ত বন্দী কৰি ৰাখিছিল? কলকাতা আলিপুৰ জেলত। কছাৰী ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? খুনখাৰ 1525 চনত।
নামৰূপৰ কামৰূপ নামটো পূৰ্বতে কি আছিল? ধৰ্মাৰণ্য। আজিলৈ ভিডিঅ'টো ইমানেই। এনেকুৱা ধৰণৰ জিকে ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ পাহৰি নাযাব। লগতে চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।